নলবাৰীৰ বৰভাগত ভাৰতীয় ষ্টেট বেংকৰ এটিএমৰ নামত ভেকু ভাওনা এমাহতকৈ অধিক সময় ধৰি বন্ধ দুটাকৈ এটিএম অঞ্চলটোত কুমাৰকুছি আৰু কালাগত আছে দুটাকৈ ভাৰতীয় ষ্টেট বেংকৰ শাখা দুটা বেংকতে আছে এটাকৈ এটিএম পিছে যোৱা এমাহতকৈ অধিক সময় ধৰি বিকল হৈ আছে দুটা এটিএম নিজৰ জমা ধন উলিয়াব আহি জিয়াটো ভুগিছে গ্ৰাহকে প্ৰতিদিনে গ্ৰাহকে জনোৱাৰ পিছতো গা লৰা নাই বেংকসমূহৰ গ্ৰাহকৰ পৰা নানান অজুহাতত ফাইন লোৱা এই বেংকসমূহে এইদৰে গ্ৰাহকক সেৱা আগবঢ়াব নোৱাৰাৰ বাবে তেওঁলোকক ফাইন ভৰাব কোনে এতিয়া দিন ধৰি তাৰমানে এইটো বিকলাংগ হৈ আছে বিকলাংগ বুলি ক'ব কোনো ধৰণৰ ইয়াৰ হেৰি নাই তাৰমানে ছাৰ্ভিচেই নাই তাৰমানে এইটো জিৰো বুলি ক'ব পাৰে তাৰমানে ইয়াত বহুত মানুহ হাৰাশাস্তি তাৰমানে ইয়াৰ পৰাও এই বগল চকত দৌৰিব লাগে অমেপুৰ দৌৰিব লাগে ঠিক তেনেকুৱা হৈ আছে ইয়াতে তাৰমানে এইটোত কোনো ধৰণৰ হেৰি নাই ছাৰ্ভিচ নাই এইটো ছাৰ্ভিচ নীল এইটো তাৰমানে বন্ধ হোৱাটো আমি বিচাৰোঁ বেলেগ আৰু একো কুমাৰকুছিত এটা আছে সেইটোৰে ছেম ইয়াৰ পৰা আমি অময়পুৰ বগল চক তাত দৌৰিব লাগে তাৰমানে মানুহ কোনো ছাৰ্ভিচ নাই বেংকৰ কোনো ধৰণৰ হেৰি নাই বৰভাগত আমাৰ দুটাকৈ SBI ব্ৰাঞ্চ আছে কালাক ব্ৰাঞ্চ আৰু কুমাৰকুছি ব্ৰাঞ্চ আৰু দুইটাতে সংলগ্ন দুটাকৈ এটিএম আছে বিগত কেইবাদিন ধৰি আমাৰ দুইটা এটিএমে পৰ্যাপ্ত অৱস্থাত আছে যিটো কাৰণে আমাৰ বৰভগীয়া ৰাইজে যিহেতু ভুগিবলগীয়া হৈছে বিভিন্ন সময়ত মানুহৰ অসুখ বিসুখৰ কাৰণে বহুত অসুবিধা হৈছে আৰু বেংকত যি দীঘলীয়া শাৰী মানে উজ্জ্বল কৰাৰ কাৰণে বহুত মানে টান পায় কষ্ট পায় গতিকে আমি আপোনালোকৰ জৰিয়তে অতি শীঘ্ৰে কালাক SBI আৰু কুমাৰকুছি SBIৰ প্ৰকল্পক বিষয়াক আমি অনুৰোধ জনাব বিচাৰিছোঁ অতি শীঘ্ৰে যে এটিএম দুটা আমাক সোনকালে ঠিক কৰি দিয়ে আৰু বৰভগীয়া ৰাইজক পৰিত্ৰাণ দিয়ে এইটো মানে এটিএম হ'ল এনি টাইম মানিৰ সলনি এনি টাইম বন্ধ এনেকুৱা হৈছে নেকি নাই আমিতো বিগত কিছুদিন ধৰি আমি এটিএমত হলা দেখা নাই আৰু মানুহবিলাকে আহি বাৰে বাৰে মানে দুবাৰ তিনিবাৰ আহি ফিৰি যাব লগা হৈছে আৰু দূৰ দূৰণিৰ পৰা ইয়ালৈ আহে যিহেতু আমাৰ ইয়াত নলবাৰী টাউনৰ পৰা যথেষ্ট দূৰ 10 কিলোমিটাৰ 12 কিলোমিটাৰ হয় ইয়াৰ পৰা গতিকে বিনা কাৰণত মানে নলবাৰী টাউনলৈ যাব লগা হয় অকল এটিএমৰ কাৰণে